নমস্কাৰ বন্ধুসকল, এতিয়া মোৰ লগত আপোনালোকে চাই আছে এসি এডুকেয়াৰ ইউটিউব চেনেল। যদিহে আপোনালোক চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক দি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অসমীয়া সাহিত্য চয়নিকা দ্বিতীয় ভাগ পাঠ নং ৭ হেম বৰুৱাদেৱে লিখা ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ কিছু ১ নম্বৰীয়া অতিৰিক্ত প্ৰশ্নলৈ তোমালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ তোমালোকে প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ ভালকৈ মনত ৰাখিবলৈ চেষ্টা কৰিবা। ১ নম্বৰ প্ৰশ্নটো হ'ল অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোন যুগৰ কথা সোঁৱৰাই দিয়ে? এই প্ৰশ্নটো আমাৰ SSLC ২০০৬ আৰু ২০০৮ চনত আহিছিল। ২ নম্বৰ প্ৰশ্নটো আমাৰ SSLC পৰীক্ষাৰ ২০০৭ চনত আহিছিল। ৩ নম্বৰ প্ৰশ্নটো ফ্ৰম বৰ্গা টু গংগা নামৰ কিতাপখনৰ লিখক কোন? এইটো SSLC ২০০৯, ২০১৬ আৰু ২০১৮ চনতো আহিছিল। পণ্ডিত ৰাহুল, এইটো তোমালোকে চাই ল'বা। ৪ নম্বৰ প্ৰশ্নটো মধ্য এছিয়াকা ইতিহাস কোনে লিখিছিল? ৫ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? নেক্সট চোৱা ৬ নম্বৰ প্ৰশ্নটো আছে জীৱনৰ মূল সম্পদ কি? ৭ নম্বৰ প্ৰশ্নটো আছে আৰ্যসকলৰ আদিম ভাষাভূমি কি আছিল? এনেকৈ ৮ নম্বৰ প্ৰশ্নটো চাবা। ৯ নম্বৰত আছে কান্দাহাৰ আৰু ভাৰতক এক কৰাৰ চেষ্টা কোনে চলাইছিল? ১০ নম্বৰত আছে আৰ্যসকলৰ নতুন সংস্কৃতি ভেটি কি আছিল? এনেকৈ ১১ নম্বৰ প্ৰশ্নটো। ১২ নম্বৰ প্ৰশ্নটো আছে প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ তলত দিয়া আছে। শিৱ আৰ্য নে অনাৰ্য দেৱতা? কামাখ্যা দেৱীৰ আগতে কোন গোষ্ঠীৰ দেৱী আছিল? ১৫ নম্বৰত আছে মহেঞ্জোদাৰো আৰু হৰপ্পলৰ সংস্কৃতিৰ কোন যুগৰ নিদৰ্শন দাঙি ধৰে? ১৬ নম্বৰ প্ৰশ্নটো আছে মোগল ৰাজত্বৰ ভাৰতৰ কোন অঞ্চলত কাব্য সাহিত্যৰ যথেষ্ট উৎকৃষ্ট লাভ কৰিছিল? ১৭ নম্বৰ প্ৰশ্নটো আছে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰৰ যুগ লেখকে কোনছোৱা সময় বুলি কৈছিল? ঠিক তেনেদৰে ১৮ নম্বৰ প্ৰশ্নটো আছে কালী বা দুৰ্গাক কোনে অনাৰ্য দেৱী ৰূপান্তৰ হিচাপে আৰ্যসকলে গ্ৰহণ কৰিছিল? এনেকৈ ১৯ নম্বৰ আছে। ২০ নম্বৰ নামঘোষা কোনে ৰচনা কৰিছিল? চুফিবাদৰ মূল কি? ২২ নম্বৰত আছে কীৰ্তন পুথিখনৰ কবিজনৰ নাম কি? ২৩ নম্বৰ। ২৪ আমাৰ ভুলতে ইয়াৰ পৰা ২৫ আৰু ২৬ নম্বৰটো মিষ্টেক হৈ গৈছে, ডাইৰেক্ট ২৭ নম্বৰত আহিছে। গ্ৰীকসকলৰ সৈতে যুদ্ধত পৰাজিত হোৱা জাতিটোৰ নাম কি আছিল? ২৮। ২৯ নম্বৰটো আছে উত্তৰ ভাৰতৰ মন্দিৰত কোন ভাস্কৰ্যৰ প্ৰভাৱ পৰিছে? এনেকৈ তোমাৰ ৩০ আছে, ৩১ আছে, ৩২, ৩৩